ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছো গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক ন্যায়টো আমিয়ে দি আছো আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল ৰাইজে যাক যাক সন্দেহ কৰিছিল সবকেতো আমি গ্ৰেপ্তাৰ কৰিছো গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, দেখি আছা জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি 20 দিন 21 দিন হৈ গ'ল, কিন্তু আমি ন্যায় পোৱা নাই। সকলো চিঞৰি আছে। আপোনালোকে চাই ল'ব ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জোনমণি আমাৰ মেম কি ক'লে আপোনালোকে চাই ল'ব। ফাৰ্ষ্টতে ন্যায়ৰ বাবে অখিল গগৈ ডাঙৰীয়া বা আমাৰ CM মামাই ৰাজনীতিকৰ কথা আহি আছিলে। ৰাজনীতিকৰ কথা কিয় আনিব লগা হ'ল? জুবিনদাৰ ন্যায় পোৱা নাই এতিয়ালৈকে, কিন্তু ৰাজনীতিকৰ কথা আহি আছে। সেই কথাটো লৈ মানে এনেকুৱা এটা গ্ৰেফতাৰ কৰিব লাগিব অখিল গগৈ। মানে ন্যায়ক বিচাৰি গৈ অখিল গগৈ ডাঙৰীয়াক FIR বা ফায়াৰৰ কথা এনেকুৱা উল্লেখ কৰা হৈছে মামাই। ঠিক তেনেদৰে এজন মেম জোনমণি আছিল নেকি বাৰু, চাই ল'ব আপোনালোকে এতিয়া কি ক'লে। মামাক লৈ কথা ক'লে আৰু মামাই কথা ক'লে জুবিনক ন্যায় দিম, কিন্তু কেতিয়া দিব? আমাক সোনকালে ন্যায় লাগিব। জুবিনদাৰ আত্মা যাতে শান্তি পোৱা যেন। হত্যাকাৰীসকলে এনেকুৱা এটা কৰিলে যে জুবিনদাক জীয়াই থকাটো ভালকৈ কাম কৰিব নোৱাৰিলে, আৰু এতিয়া মৃত্যুৰ কৰাৰ পিছতো এই হত্যাকাৰীবিলাক আমি ন্যায় দিব নোৱাৰিলোঁ। কিয়নো অসম চৰকাৰে যদি ন্যায়টো কৰিব নোৱাৰে, আমাৰ ৰাইজ ৰজাসকলক এৰি দিয়ক। এইটো কাম ৰাইজ ৰজাসকলে কৰিব। কোনো অসম চৰকাৰৰ দৰকাৰ বা কাম নহয়তো, ৰাইজে কৰিব পাৰা এইটো কাম। ন্যায়ক লৈ ৰাইজ ৰজাসকলে বহুত চিঞৰি আছে, কিন্তু ন্যায়টো বুলি লৈ ৰাজনীতিকৰ কথা কিয় আহি আছে? ৰাজনীতিকৰ কথাটো কোনো জুবিন দাই ভাল পোৱা নাছিলে। ৰাজনীতিকৰ কথা কি কৈ গৈছিলে এইটো পাহৰি গ'ল নেকি তোমালোকে? এনেকুৱা এটা ভাবি আছে ন? এতিয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়া ন্যায় দিব এই নিউজটো চাই ল'ব, আগতে চাই ল'ব দেই। আৰু এজন জোনমণি মেমে কি ক'লে, জোনমণি আছিল না জোনমণি আছিলে, কমেণ্টত জনাই দিব। আৰু চাই ল'ব আগতে তোমালোকে কি ক'বা, আপোনালোকে মোক কমেণ্টত জনাই দিব। ঠিক আছে বাৰু, ভিডিঅ'টো চাই ল'ব। মোৰ চেনেলত প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু কমেণ্ট কৰি দিব। ঠিক আছে, চাই ল'ব। আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছো গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক ন্যায়টো আমিয়ে দি আছো আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল, যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল, শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল, অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল। ৰাইজে যাক যাক সন্দেহ কৰিছিল সবকেতো আমি গ্ৰেপ্তাৰ কৰিছো। গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে। আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছিল, কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলোঁ আৰু প্ৰক্ৰিয়া চলি আছে। গতিকে আমাক ক্ৰেডিট দিব লাগে, ক'ব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক, আমাক ধন্যবাদ দিব লাগে। কাৰণ আজিলৈ কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে চবকে এৰেষ্ট কৰি ল'ব? প্ৰথমতেতো কৈছিল নাহিবই, বেইল লৈ ল'ব, জামিন লৈ ল'ব। হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে, আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলোঁ। গতিকে ন্যায় কোনে দিছে? বিজেপি চৰকাৰখনে দিছে। আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে, কংগ্ৰেছ থাকিলেতো তাৰ 10% নহ'লহেঁতেন। ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটিখিনি বিচাৰি ওলাওঁতে তেওঁলোকে 3 দিন লগাইছিল। আমিতো চব কৰি দিলোঁ। ভূপেন হাজৰিকাক শেষকৃত্যত সন্মান জনাবলৈ এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰতত উদাহৰণ নাই ইমান কৰা। গতিকে মই ভাবোঁ যে ৰাইজে আমাক ধন্যবাদো দিব আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম। সম্পূৰ্ণ ন্যায় আমি প্ৰদান। মোমাই নহয় আমাৰ, কোনো মাৰৰ ভাইয়েৰ নহয় আমাৰ। কিহৰ মোমাই? কোন মাৰৰ ভাইয়েৰ তেওঁ? আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ? অসমবাসীক মই প্ৰশ্ন সুধিব গৈছো।
কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মুমাই মাতে তেওঁ কিহৰ মুমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত Article 164 of Indian Constitution মতে he is appointed as Chief Minister of Assam এটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে ডেফিনেটলি গতিকে কিহৰ মুমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত মুমাই নহয় আমাৰ কোনো মাৰৰ ভাইয়েৰ নহয় আমাৰ কিহৰ মুমাই কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব গৈছো কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মুমাই মাতে তেওঁ কিহৰ মুমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত Article 164 of Indian Constitution মতে he is appointed as Chief Minister of Assam এটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে ডেফিনেটলি গতিকে কিহৰ মুমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত মুমাই নহয় আমাৰ কোনো মাৰৰ ভাইয়েৰ নহয় আমাৰ কিহৰ মুমাই কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব গৈছো কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মুমাই মাতে তেওঁ কিহৰ মুমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত Article 164 of Indian Constitution মতে he is appointed as Chief Minister of Assam এটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে ডেফিনেটলি গতিকে কিহৰ মুমাই কিহৰ মুখচুপতি ৰাইজে কৰিব আমাক মিঠাতেল এই মসুৰ দালি চাউল আলু সেইবিলাক নালাগে স্পষ্ট ভাষাত আমি কৈ দিব বিচাৰিছো যে এই আপোনাৰ তেল দালি চাউলৰ ৰাজনীতি বন্ধ কৰক আমাক দিয়াই লাগে উই ৱান্ট জাষ্টিছ আমি জাষ্টিছ বিচাৰিছো অসমবাসী ৰাইজ অসমীয়া যুৱ মঞ্চই আমাক লাগে ন্যায় আৰু আমি বিচাৰিছিলো ন্যায় এই যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুটা কালপিতক অতি শীঘ্ৰে ফাঁচি দিব লাগে নহলে এনকাউণ্টাৰ কৰিব লাগে চিধা কথা আৰু তেখেতক আমি আগতেও কৈছো যে তেখেতে যদি আইনৰ বেৰপাকত লাগি তেখেতে যদি এনকাউণ্টাৰ কৰিবলৈ ফাঁচি দিব আমাক চমজাই দিয়ক ৰাইজক আমি কি কৰিব লাগে কৰিম আৰু এটা কথা আমি স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছো যে এই তাত যিকেইটা কালপিত সেই জাহাজখনত যিকেইটা কালপিত আছিলে সেই আৰক্ষণ যিকেইটা কালপিত আছিলে তনয় ফুকন অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা ৰূপ কমল কলিতা সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা ৱাজিদ আহমেদ এইকেইটা এতিয়ালৈকে অহা নাই তাত খিকিন্দালি কৰি আছিলে সেই ট্ৰেইনখনৰ অৱস্থাই জাহাজখনত থাকোঁতে তেওঁলোকে হাঁহি আছিলে আমাৰ জুবিন দাস যেতিয়া তাত পানীত ডুবি আছিলে আৰু তেওঁ কি কৈছে যে অসমৰ ৰাইজে সহযোগ কৰক আমি তেখেতলোকক আনিব পৰা নাই আৰু তেখেতলোকৰ ভিজা পাছপৰ্ট কেঞ্চেল কৰি দিয়ক তাততো তেওঁলোকে স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ নাই নিজে কুকুৰৰ নিচিনাকে দৌৰি আহিব লাগিব সকলো ৰাজনৈতিক দলে হওক যোনে হওক দলে হওক আমি এটাই কথা ক'ব বিচাৰিছো যে জুবিন দাক লৈ পলিটিক্স নকৰিব জুবিন আমাৰ আবেগ বিবেক আমাৰ হিয়াৰ মতো গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে জুবিন দাক লৈ ৰাজনীতি খেল নেখেলিব জুবিন দাক লৈ ৰাজনীতি নকৰিব আমি অসমবাসী ৰাইজে বিচাৰিছো যে চিধা চিধি এই কালপিত দুটাক এনকাউণ্টাৰ কৰি দিব লাগে চিধা কথা স্পষ্ট কথা অন্যথা ফাৰ্ষ্ট ট্ৰেকৰ আদালতে আনি অতি শীঘ্ৰে ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে আৰু যিকেইটা ছিংগাপুৰত এতিয়ালৈকে লুকাই আছে তেওঁলোক অহা নাই এইকেইটাকো আনিব লাগে আৰু আমি জানো আমি দেখিবলৈ পাইছো যে কালি পাৰফিউম দিয়া কিবা ব্যৱস্থা কৰিছে কিবা গৰম ৰুটি ভাজি লৈ গৈছে ভাত লৈ গৈছে এইবিলাক কেনেকুৱা কথা আৰু আমি সৌখিনিলৈকে দেখি আছিলো যে তেওঁ বলডেজাৰ চলাই অবৈধ মাটি মুক্ত কৰিছে অবৈধ মিয়া খেদাক তেওঁ বলডেজাৰ চলাব পাৰে কিন্তু আমাৰ জুবিন গাৰ্গক যোনে হত্যা কৰিলে সেইকেইটা ঘৰত বলডেজাৰ চলাব নোৱাৰে সৰু সুৰা চুৰ ডকাইতক গুলিয়াব পাৰে আৰু এই যে আমাৰ হিয়াৰ মতুক যোনে মাৰি পেলালে সেইকেইটাক গুলিয়াব নোৱাৰে সেই কেনেকুৱা কথা দুখীয়াৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই কি গোপন বুজাবুজি আছে আমি বুজি পোৱা নাই কি ৰহস্য আছে কিন্তু এটাই কথা বিচাৰিছো উই ৱান্ট জাষ্টিছ ফৰ জুবিন দা আৰু জুবিন দাই ন্যায় পাব লাগিব চিধা কথা স্পষ্ট কথা এই ভিডিঅ'টো দেখিছা এতিয়া ন্যায়ৰ বাবে আমি অপেক্ষা কৰি আছো ন্যায়ৰ লাগিবই যেটো হত্যকাৰীয়ে এনেকুৱা যাব নোৱাৰে জেললৈ কেতিয়া থাকিব জেললৈ 1 মান্থ 3 মান্থ থাকি মানে তাক
এৰি দিব এনেকুৱা নহয় ন্যায়টো এনেকুৱা নহয় কিবা এটা শাস্তি পাবলৈ লাগিব আৰু বহুত মানুহে চিঞৰি আছে কিবা ফাঁচিৰ দাবী বা গুলিয়াই মাৰিব লাগে হত্যকাৰীক ঠিকে আছে এনেকুৱা এটা কৰিবই লাগিব ন্যায় মানে এনেকুৱা যে আমি হত্যকাৰীক কেতিয়াও পাহৰি নাযাব যাক হত্যা কৰিছে তাকো তেনেকুৱাই হত্যা কৰিব লাগে ঠিক তেনেদৰে ঠিক আছে বাৰু কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই আপোনাৰ বন্ধুসকলক বা বাইদেউ দাদা সকলোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব চেনেলত নতুনবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ চোৱাৰ বাবে ধন্যবাদ বাই বাই